২৬ মাৰ্চ দিনটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুদিন। সেই দিনটো আমি সাধু কোৱাৰ দিন হিচাপে পালন কৰোঁ। নমস্কাৰ, মই ভাষা দত্ত। মই ৩৬ নং নালকটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী। মই ক'বলৈ লোৱা সাধুটোৰ নাম এক হাতীয়া ফেঁচাৰ কথা। লিখক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। এখন নদীৰ কাষত এক ফেঁচাই এজোপা গছৰ খুৰুঙত বাস লৈ আছিল। সেই গছৰ তলেদি এক গজেন্দ্ৰ নামৰ হাতীয়ে সদায় পানী খাবলৈ অহা যোৱা কৰিছিল। দৈবাত এদিন ফেঁচাই বাহ লোৱা গছজোপাত পানীৰ হালি পৰিল। ফেঁচাই একো উপায় নাপাই হাতীৰে সৈতে সখি বন্ধাই সেই গছডাল পোন কৰি ল'লে। সেই দিনাৰ পৰা দুয়োজনে মহামিত্ৰ হ'ল। এদিন পাৰ্বতী বাঘে সপোনত দেখিলে যে গজেন্দ্ৰ হাতী মূৰটো খাইছে। স্বপ্নৰ ফলৰ কথা বাঘে মহাদেৱক সোধাত মহাদেৱে বাঘক ক'লে, স্বপ্ন দেখিছ যেতিয়া তই গজেন্দ্ৰৰ মূৰটো খাব পাৰ, যা খাগৈ। বাঘে মহাদেৱৰ কথা শুনি সেই নদীৰ কাষলৈ গৈ হাতীলৈ ৰৈ আছে। সিফালৰ পৰা হাতীয়ে পানী খাবলৈ আহিলত বাঘে হাতীক ক'লে, ককাই, আজি তোৰ মূৰটো আমাৰ ঘৰত খাইছিলো, পিছে মিঠকটো খাব পাৰিনে বুলি মই মহাদেৱক সোধাত মহাদেৱে খাবলৈ মোক আজ্ঞা দিছে। এতিয়া মই তোক খাওঁ, তই কি কৰ কৰি ল বেগতে। বাঘৰ কথা শুনি হাতীৰ মহা ভয় হ'ল আৰু সি একো নামাতি ৰৈ থাকিল। ফেঁচাই সখীয়েকৰ ভয় দেখি বাঘক ক'লে, বাৰু মহাদেৱে যদি তোমাক খাবলৈ দিছে খাবা, তাত কোনো কথা নাই, কিন্তু কথাটো সঁচা নে মিছা আমি এবাৰ মহাদেৱ সুধি লওঁ। ব'লা আমি তিনিও মহাদেৱৰ ওচৰলৈ যাওঁ। বাঘ ফেঁচা কথাত সমৰ্থন হ'ল। তিনিও মহাদেৱৰ ওচৰলৈ বুলি বাট বুলিবলৈ ধৰিলে, কিন্তু ফেঁচায়ে সিহঁতক পাছ পেলাই আগেই গৈ মহাদেৱৰ আগত পৰি টোপনিৰ ভাও ধৰি তাৰ মূৰটো নটুৱাব ধৰিলে। মহাদেৱে ফেঁচাৰ কি হৈছে বুলি সোধাত তাই চকুৰ পৰা সাৰ পোৱা যেন দেখুৱাই ক'লে, প্ৰভু, মই এতিয়াই স্বপ্নত পাৰ্বতীক বিয়া কৰাইছিলো, পিছে দিঠকতো বিয়া কৰাবলৈ পাম নে নাপাম? মহাদেৱে ক'লে, স্বপ্নত পালি বুলিয়ে পাবিনে? নাপাওঁ। ফেঁচাই ক'লে, কিয়? তেনেহ'লে বাঘেনো কেনেকৈ গজেন্দ্ৰক খোৱা দেখি দিঠকত খাবলৈ আজ্ঞা পালে? মহাদেৱে ক'লে, বাঘেও গজেন্দ্ৰক খাব নোৱাৰে। এনেতে হাতীয়েও বাঘ আহি ওলালহি। বাঘে হাতীক খাব নোপাওনি বিমৰ্ষ হৈ ৰ'ল। হাতীয়ে ফেঁচাৰ সৈতে ৰং মনেৰে গুচি আহিল। নীতি শিক্ষা। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে সাধু কথা সঁচ কথা, পণ্ডিতসকলৰ কথা। ফেঁচাৰ বুদ্ধিৰ বাবে হাতীৰ প্ৰাণ ৰক্ষা পৰিল। নদী, গছ-গছনি, বন্যপ্ৰাণী আমাৰ বন্ধু। সেই সাধুটোৰ পৰা আমি জৈৱ বৈচিত্ৰ্যৰ বিষয়ে জ্ঞান লাভ কৰিছোঁ। ধন্যবাদ।